everyone and welcome back to my channel. So আমি সকলোৱে অফিচিয়েলি কোভিড-19ৰ এই ভয়াবহতাত আমি সকলোৱে সোমাই পৰিলোঁ অলৰেডি আৰু গোটেই পৃথিৱীতে একচুৱেলি ইয়াৰ প্ৰভাৱ পৰিছে ক'বাত হ'ব পাৰে অলপমান বেছি ইয়াৰ প্ৰভাৱ পৰিছে বা ক'বাত হ'ব পাৰে অলপমান কমকৈ প্ৰভাৱ পৰিছে বাট প্ৰভাৱ গোটেই পৃথিৱীতে পৰিছে গোটেই পৃথিৱীয়ে একচুৱেলি চাফাৰ কৰি আছে এতিয়া আৰু বহুত দুখ লাগিছে একচুৱেলি গোটেই ইণ্ডিয়া একচুৱেলি লকডাউন 21 ডেজৰ কাৰণে ভাল লাগিছে নিশ্চয় কিন্তু ভালো লাগিছে যে ইয়াৰ উপায় অকল এইটোৱে আৰু আমি এই যিটো নিয়ম যিটো গভৰ্ণমেণ্টে বান্ধি দিছে আমি সকলোৱে যাতে ইয়াক ভালদৰে পালন কৰোঁ যিখিনি কৰিবলগীয়া কাম হাত ধোৱা বা মাস্ক পিন্ধা আমি এইখিনি যাতে সকলোৱে চবেই ভালকৈ কৰি আছোঁ ইয়াৰে আশা আৰু এইটোৱে আশা যে এই 21 ডেজ ইনাফ হওক যাতে আমি এই ভাইৰাছটোক আমি কিক আউট কৰিবলৈ কাৰণে এই যিটো এই ফেজত আমাৰ লাইফটো ডেফিনেটলি শ্ল' ডাউন হৈ যাব আৰু এই শ্ল' ডাউনৰ প্ৰচেছত মই ভাবোঁ যে আমি নিজক আমি বুজিবলৈ আমি বহুত সময় পাম কাৰণ আমাৰ চবৰে লাইফবিলাক ইমান বেছি বিজি আজিকালি ইমান বেছি ব্যস্তপূৰ্ণ যে আমি কি কৰি আছোঁ কি ভাবি আছোঁ আৰু আমাৰ জীৱনৰ একচুৱেলি লক্ষ্য কি আমি কোনেও একচুৱেলি বেছি সংখ্যক মানুহে আমি নাজানো ইভেন ময়ো নাজানো কাৰণ মই প্ৰত্যেক দিনাখনে আমাৰ লাইফটো মোৰ হাজবেণ্ড আৰু মোৰ দুয়োজনৰে লাইফটো বিৰাট বিজি আৰু আমি এবাৰ সিটো কৰোঁ তেনেকৈ কৰি জীৱনটো একচুৱেলি পাৰ হৈ গৈ আছে কিন্তু এই যিটো 21 ডেজ সময়খিনি আমি ডেফিনেটলি আমাৰ নিজৰ কাৰণে নিজক এক্সপ্ল'ৰ কৰিবলৈ কাৰণে আমি সময় পাম আৰু বহুত সংখ্যক মানুহৰ মনত একচুৱেলি প্ৰশ্ন যে একচুৱেলি এই 21 ডেজ এই 21টা দিন আমি একচুৱেলি কি কৰিম বহুতে ডেফিনেটলি ব'ৰ হ'ব কিন্তু আমি যাতে 21 ডেজ আমি প্ৰডাক্টিভ ৱেজত আমি কটাব পাৰোঁ ইয়াৰে আমি ইয়াক এইম কৰিব লাগে আৰু 21 ডেজে একচুৱেলি কয় যে 21 ডেজ যিকোনো বস্তু যদি আমি একেলেঠাৰিয়ে কৰোঁ তেতিয়া এটা হেবিট হৈ যায় চ' ডেফিনেটলি আমি ইয়াক পজিটিভলি লওঁ ব'লক চবেই ত' আজিৰ এই ভিডিঅ'ত মই কিছুমান আইডিয়াজ শ্বেয়াৰ কৰিম চাই থাকক ভিডিঅ'টি চ' দ্য ভেৰি ফাৰ্ষ্ট আইডিয়া ইজ টু ডিছকানেক্ট এভৰিথিং আমি যেতিয়া ৰাতিপুৱা শুই উঠোঁ প্ৰায় এমাহমানৰ পৰা দেখিছোঁ যে আমি যেতিয়াই সাৰ পাওঁ ৰাতিপুৱা তেতিয়া আমি মোবাইলটো চাওঁ বা টিভিটো যেতিয়া চাওঁ আমি অকল কোভিড-19ৰ বিষয়ে আমি পঢ়িব পাই আছোঁ শুনিবলৈ পাই আছোঁ এই যিটো প্ৰচেছত আমি যে কণ্টিনিউৱাছ আমি ইনফৰ্মেশ্যন পাই আছোঁ ইমান নিউজ পাই আছোঁ এইবিলাকে ডেফিনেটলি আমাৰ মনৰ কোনোবা এটা জেগাত আমাক অলপমান হ'লেও ডিষ্টাৰ্ব কৰিছে চ' সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ যে ইমান ইনফৰ্মেশ্যন ল'ব লাগে আমি অকল সিমানেই লওঁ ব'লক কাৰণ এতিয়া এনেকুৱা হৈছে যে আমি ধৰিব পৰা নাই বা ডিষ্টিংগুইছ কৰিব পৰা নাই যে কোনটো সঁচা হয় কোনটো মিছা হয় কোনটো ৰাইট হয় কোনটো ৰং হয় কাৰণ ইমান বেছি ইনফৰ্মেশ্যন ইমান বেছি ফ্লাডেড হৈ গৈছে সেই যিটো বাউণ্ডেৰী সেই যিটো চিলভাৰ লাইনিংটো আমি যাতে সকলোৱে শিকোঁ সকলোৱে জানো ব'লক কাৰণ বেছি যেতিয়া আমি ইনফৰ্মেশ্যন লৈ লওঁ তেতিয়া আমাৰ ব্ৰেইনৰ কোনোবা এটা জেগাত অলপমান ডিষ্টাৰ্ব কৰে আমাৰ য়াং জেনেৰেশ্যনবিলাকৰ যদি সেই নিগেটিভিটিটো আমাৰ মনত যদি অলপমান হ'লেও যদি আহিছে তেতিয়াহ'লে ভাবক আমাতকৈ বয়সস্থ যিবোৰ মানুহ বা আমাতকৈ এল্ডাৰলি পাৰ্চন তেওঁলোকৰ মনত কেনেকুৱা হ'ব পাৰে ডেফিনেটলি সেইটো চিন্তা কৰক ভাল কথা ভাবক আৰু এইবিলাক নিগেটিভ ইনফৰ্মেশ্যন বা পজিটিভ ইনফৰ্মেশ্যন হ'লেও যাতে বেছি ইনফৰ্মেশ্যন নলয় সেইটোৱে ৰিকুৱেষ্ট ছেকেণ্ডলি গ্ৰেব আ হবি প্ৰত্যেকজন মানুহৰে চাগে এটা হবি ডেফিনেটলি আছে আমি এনেকুৱা হবি বা এনেকুৱা কিছুমান কাম যিবোৰ আমি সৰুতে কৰি ভাল পাইছিলোঁ স্কুলত কৰিছিলোঁ কলেজত কৰিছিলোঁ কিন্তু এতিয়া আমি এইখিনি কৰা নাই পাহৰি গৈছোঁ ক'ৰবাত কাৰণ মানুহৰ এজ হৈ যায় ৰেছপনচিবিলিটি বাঢ়ি যায় সেইকাৰণে মানুহে নিজে ভাল পোৱা কামবিলাক কেতিয়াবা থাকি আহে বহুত পাছত মই ভাবোঁ যে সেইখিনি এতিয়া আকৌ আপোনালোকে ৰিফ্ৰেছ বেক কৰিব পাৰে মনটো যিহেতু বহুত ভাল লাগিব তাৰ লগতে আগৰ পুৰণা মেমৰিজবিলাক আপুনি ঘূৰাই পাব আৰু যেতিয়া আমি সদায় কৰি থকা কামৰ পৰা যেতিয়া আমি আকৌ পুৰণা কিবা বা নতুন কিবা এটা কাম কৰোঁ তেতিয়া মনটো বহুত পজিটিভ ফিল হয় বিৰাট ভাল লাগে চ' ইউ কেন ডু এনিথিং পেইণ্টিং কৰিব পাৰে কুকিং কৰিব পাৰে কিতাপ পঢ়িব পাৰে আৰু চিলাই কৰিব পাৰে গান শুনিব পাৰে ভাল এনেকুৱা গান শুনক যিবোৰ গানে মনটো কুল কৰি ৰাখে কাৰণ এইটো সময়ত নিজকে কুল ৰখাটো বহুত বেছি প্ৰয়োজন হৈ পৰিছে চ'
So yeah, that goes the second point. Now the third idea is to learn a digital course. Now এতিয়া এনেকুৱা এটা সময় য'ত আমি ওলাই যিটো যাব নোৱাৰোঁ তেতিয়াহ'লে এইটো চাগে বেষ্ট টাইম হয় ঘৰতে বহি কিবা এটা কোৰ্চ কৰা, অনলাইন কোৰ্চ কৰা। আৰু অনলাইন কোৰ্চ আপুনি যিকোনো টপিকৰ ওপৰত কৰিব পাৰে, ৰিলেটেড টু ফটোগ্ৰাফী হ'ব পাৰে বা কুকিং হ'ব পাৰে, পাব্লিক স্পিকিং কোৰ্চ হ'ব পাৰে। এটা ইমান ধুনীয়া প্লেটফৰ্ম আছে যাৰ নাম হৈছে স্কিলশ্বেয়াৰ এনেকুৱা এটা প্লেটফৰ্ম য'ত ৱৰ্ল্ড ক্লাছ মেণ্টাৰ্ছবিলাকে তেওঁলোকে শিকায় আৰু তাৰ কাৰণে আপোনালোকে এটা সৰু মিনিমাম এটা ফিজ দি ৰেজিষ্টাৰ কৰিব লাগে আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ নিজৰ চইচৰ ওপৰত বেছ কৰি 7 days 15 days নিজৰ চইচৰ নিজৰ সুবিধাৰ অনুযায়ী আপোনালোকে কোৰ্চটোত ৰেজিষ্টাৰ কৰি আপোনালোকে কোৰ্চ কৰিব পাৰে। So that is one thing that you can do in this 21 days lockdown period. আইডিয়াটো হৈছে আপোনালোকে কিতাপ পঢ়ক আৰু যদি আপোনালোকৰ ওচৰত কিতাপ এভেইলেবল নাই বা ফিজিকেল বুক নাই তেতিয়াহ'লে আপোনালোকে অডিঅ' বুকছ শুনক। আৰু অডিঅ' বুকছ শুনিবলৈ কাৰণে আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। ফৰ এক্সাম্পল অডিঅ' বুক বুলি এটা এপ আছে, স্পটিফাই বুলি এটা এপ আছে যিবোৰ বিৰাট পপুলাৰ হয় আৰু তাত আপোনালোকে যিকোনো বুক আপোনালোকে ডাউনলোড কৰি পঢ়িব পাৰিব। কেতিয়াবা কিছুমান কিতাপৰ কাৰণে এটা মিনিমাম ফি দিব লগা হয়, বাট ফ্ৰী বুকছো এভেইলেবল আছে তাত, সেইবিলাক পঢ়িব পাৰিব। আৰু তাৰ এটা বিগেষ্ট এডভান্টেজ এইটো হয় যে আপোনালোকে কিতাপ এখন শুনাৰ লগে লগে আপোনালোকে বেলেগ কিবা কামো কৰি থাকিব পাৰিব। চ' মাল্টিটাস্কিং হয়, চ' ইটছ ৰিয়েলি ইণ্টাৰেষ্টিং। আৰু পডকাষ্ট শুনিব পাৰিব। আৰু মই যিটো এতিয়া পাৰ্চনেলি মই পডকাষ্ট শুনি আছোঁ আৰু পডকাষ্ট মই শুনি আছোঁ জাকিৰ খানৰ উম্মীদ বুলি এটা ছিৰিজ, যিটো বিৰাট ইণ্টাৰেষ্টিং, তেওঁ বিৰাট ধুনীয়াকৈ কথাবোৰ কয়, বিৰাট ভাল লাগে শুনি, বিৰাট লাইফ ইনস্পাইৰিং হয়, আপোনালোকে শুনিব পাৰে। আৰু ঠিক তেনেকুৱা আৰু বহুত পডকাষ্ট এভেইলেবল আছে, স্পটিফাই, গানা.com সেইবিলাকত শুনিব। চ' ইউ কেন অলছ' স্পেণ্ড your 21 days lockdown period by listening all these things. 4 নম্বৰ আইডিয়াটো হৈছে যদি আপোনালোকে আজি বহুত দিনৰ পৰা বা বহুত বছৰৰ পৰা যদি ভাবি আছে যে এতিয়া কৰি থকা কাম আপোনালোকে যিয়ে কৰি আছে, ক'ৰবাত চাকৰি কৰি আছে বা ক'ৰবাত নিজে ঘৰতে আছে, যদি বহুত দিনৰ পৰা ভাবি আছে যে মই কিবা এটা ছাইড বিজনেছ কৰোঁ বা ছাইড হাছল যিটো কয়, ছাইড হাছল যদি কিবা এটা বিচাৰি আছে কৰিম বুলি কাৰণে, সেইটো চাগে এতিয়া ৰাইট টাইম হয় কিবা এটা ষ্টাৰ্ট কৰা। কিন্তু আমি সদায় কিবা কৰাৰ আগত আমি সদায় ভাবোঁ যে কৰিলে ভাল হ'বনে নাই, মানুহে কি ক'ব, এইবোৰ বস্তু আমি বহুত কুৱেশ্যনছ আমাৰ মনত আহে। কিন্তু এতিয়া চাগে এইটো ৰাইট টাইম হয় যিকোনো এটা কাম ষ্টাৰ্ট কৰিবলৈ কাৰণে। মোৰ ক্ষেত্ৰত মই এক্সাম্পল দিম, যদিও মই বেংকত চাকৰি কৰোঁ, কাৰণ মোৰ ইণ্টাৰেষ্ট বেলেগ কামতো যিহেতু আছে, তো সেইকাৰণে মই ইউটিউবত ভিডিঅ' বনাব ধৰিলোঁ ঘৰতে বহি আৰু ব্লগ লিখোঁ, ইনষ্টাগ্ৰামত অলপমান কণ্টেণ্ট ক্ৰিয়েট কৰোঁ। চ' সেইবিলাক বস্তু আপোনালোকেও কৰিব পাৰে যদি ছাইড হাছল হিচাপে আপোনালোকে ল'ব পাৰে। মোৰো যিহেতু ইমান বেছি দিন হোৱা নাই ষ্টাৰ্ট কৰা, বাট ষ্টিল মই ষ্টাৰ্ট কৰিলোঁ। চ' সেইটো বস্তু আপোনালোকেও কৰিব পাৰে আৰু আই থিংক দিছ ইজ দ্য ৰাইট টাইম দেট ইউ কেন ষ্টাৰ্ট ছামথিং নিউ। দ্য লাষ্ট আইডিয়া ইজ টু ডু এবছলিউটলি নাথিং। মই যদিও এই ভিডিঅ'ত শ্বেয়াৰ কৰিছোঁ মোৰ কিছুমান আইডিয়াজ, বাট যদি আপোনাৰ মনে কৈছে যে আপোনাৰ একো কৰিবলৈ মন নাই, এনেই থাকিবলৈ মন, তেতিয়াহ'লে প্লিজ এনেই থাকক। আপোনাৰ যি মনে কৈছে সেইটো কৰক, জাষ্ট ফ'ল' ইয়'ৰ হাৰ্ট, বিকজ এনেকুৱা এটা সময় যিটো নিজক এক্সপ্ল'ৰ কৰা খুব দৰকাৰ। আৰু এইটো নেচেচাৰী নহয় বা কম্পালচাৰী নহয় যে আপুনি লিষ্ট কৰিবই লাগিব, কাম কিবা কৰিবই লাগিব, এইটো একেবাৰে মেণ্ডেটৰী নহয়। আৰু এই যিটো 21 ডেইজৰ যিটো যাত্ৰাটোৰ বিউটি এইটোৱে যে আমি কোনেও একো নাজানো যে নেক্সট ষ্টেপ কি হ'ব। চ' ইয়াকে কৈ এই ভিডিঅ'টো মই এণ্ড কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব যদি ভাবিছে যে কাৰোবাৰ হেল্প হয় ভিডিঅ'টো চাই। এগেইন প্লিজ টেক কেয়াৰ অফ ইয়'ৰছেল্ফ, ষ্টে ছেফ, এণ্ড আইল চি ইউ চুন। বাই।